নমস্কাৰ বন্ধুসকল, টেকনিক্যাল গুগলে স্বাগতম জনাইছো আপোনালোকক। মই আজি আপোনালোকক দেখাম যে আপোনালোকে কেনে ধৰণে আপোনালোকৰ টিকটক ভিডিঅ'ত লাইক, কমেন্ট আৰু যি ফলোৱাৰ্স বৃদ্ধি কৰিব পাৰিব। গতিকে বহুতে ভিডিঅ' আপলোড কৰা সময়ত যেহেতু ফলোৱাৰ্স নাহে বা লাইক নাহে, তেতিয়া মনটো আফসোস কৰে। কিন্তু এই দুটামান ভুলৰ কাৰণে এনেকুৱা হৈ থাকে। কিন্তু এইকেইটা ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ যি ভয় বা আপোনাৰ যি মনটো বেয়া লাগি থাকে, ভিউজ নহা বা ফলোৱাৰ্স নবহাৰ কাৰণে, সেই দূৰ হ'ব। গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। নমস্কাৰ, আপোনালোকক মই দেখাম যে আপোনালোকৰ যদি টিকটক ভিডিঅ' যদি টিকটকত যদি ভিডিঅ' আপলোড কৰাৰ পিছত যদি আপোনালোকৰ এমাহ দুমাহ হোৱাৰ পিছত যদি লাইক ফলোৱাৰ যদি বহা নাই, তেতিয়াহ'লে আপোনালোকে এইটো ভুল কৰি থৈছে কাৰণে আপোনালোকৰ এই টিকটক ভিডিঅ'ত লাইক ফলোৱাৰ্স বহা নাই। গতিকে এইকেইটা কাম কৰাৰ পিছত আপোনালোকৰ অতি সোনকালে আপোনাৰ যি ভিডিঅ' আপলোড কৰাৰ সময়ত এইটো কাম আপোনালোকে কৰিব লাগিব। তেতিয়া আপোনালোকৰ যি ভিডিঅ' সেই ভিডিঅ'টি সবতকৈ ওপৰলৈ আহিব, ওপৰত দেখাব। তেতিয়া দেখুৱাৰ ফলত আপোনালোকৰ যি ভিডিঅ'টো বাৰ বাৰ ওপৰত দেখিলে সকলোৱে চাব, তেতিয়া আপোনালোকৰ ভিডিঅ'টিত লাইক আহিব, লগতে ফলোৱাৰ্সো বাঢ়িব। ফলোৱাৰ্স বহাৰ পিছত আপোনালোকে কেনেদৰে ফলোৱাৰ্স বহাব বা লাইক কেনেকৈ বহাব দেখাম। প্ৰথমতে আপোনালোকে টিকটক যিটো অফিচিয়েল এপ্লিকেশ্যনলৈ যাব লাগিব। আপোনালোকে তাতে আপোনালোকে ইয়াতে এক নম্বৰ ভিডিঅ' চাব নালাগে, 2 নম্বৰটো ভিডিঅ'টো চাব নালাগে, 3 নম্বৰ ভিডিঅ'টো চাব নালাগে, 4 নম্বৰ ভিডিঅ' চাব নালাগে। আপোনালোকে ইয়াতে 5 নম্বৰ ভিডিঅ'টো চাওক। ইয়াতে 1.8 মিলিয়ন ভিউজ আছে। এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব নালাগে, সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব লাগিব। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চোৱাৰ পিছতে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। চোৱাৰ পিছতে আপোনালোকে কি কৰিব, সাৰ্চ বক্সলৈ যাব। সাৰ্চ বক্সলৈ যোৱাৰ পিছতে আপোনালোকে কি কৰিব, ইয়াতে দেখা পাব, আপোনালোকে দেখিব ইয়াতে আপোনালোকে কি কৰিব লাগিব, ইয়াৰ 5 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 5 নম্বৰৰ যিকোনো এটা ভিডিঅ' আপোনালোকে সম্পূৰ্ণভাৱে চাব লাগিব। চাই পেলাই কিন্তু আগৰ ভিডিঅ'ত আপোনালোকে লাইক মাৰিব নালাগে। কিন্তু আগতে ভিডিঅ' চাইছিলে সেইটো ভিডিঅ'ত লাইক কৰিব নালাগে। আপোনালোকে কি কৰিব লাগিব, এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ পিছত ইয়াতে আপোনালোকে এটা লাইক কৰি দিব লাগিব। আৰু বেলেগ একো লাইক কৰিব নালাগে। যদি কিবা লাইক কৰে, যদি প্ৰচেচিং হ'বলৈ যাব, যিটো আপোনাৰ ভিডিঅ' আপলোডৰ সময়ত হ'বলৈ যাব, সেই কামটো কিন্তু যদি আপোনাৰ বেলেগ ভিডিঅ' লাইক কৰিব নালাগে, আপোনালোকে তাৰপিছত ব্ৰেক মাৰিব। ব্ৰেক মৰাৰ পিছতে আপোনালোকে ইয়াৰ একো ভিডিঅ' নাচাব, ক'তো লাইকো নামাৰিব। তাৰপিছতে ইয়াতে আপোনালোকে লিখিব চেণ্ড মি লাইক, এনেদৰে লিখিব। তাৰপিছতে আপোনালোকে হেছটেগছলৈ যাব। হেছটেগছত যোৱাৰ পিছতে আপোনালোকে দেখা পাব ইয়াতে বহুত ভিউজ আছে, বহুত মিলিয়ন ভিউজ আছে, 50, 60 এনেদৰে মিলিয়ন ভিউজ আছে। আপোনালোকে ক'তো ক্লিক নকৰিব। আপোনালোকে দেখাই দিওঁ, আপোনালোকে চাব। এতিয়া ইয়াতে দেখা পাব, ইয়াতে দেখিছে 50.2 মিলিয়ন ভিউজ, 14.7 মিলিয়ন ভিউজ, 12.0 মিলিয়ন ভিউজ। এনেদৰে চেণ্ড মি লাইক, তাত ভিউজ অতি বেছি লাইক আৰু ভিউজ আহে। যিহেতু আপোনালোকে ইয়াতে একো কৰিব নালাগে, যোনটো আমি সাৰ্চ বাৰ লিখিলো চেণ্ড মি লাইক, এইটো আপোনালোকে কি কৰিব লাগিব, কপি কৰিব লাগিব। কপি কৰাৰ পিছতে এই বস্তুটো এনেদৰে কাটি দিব লাগিব। তাৰপিছতে আপোনালোকে কি কৰিব লাগিব, ব্ৰেক মাৰি পেলাই ব্ৰেক আহিব লাগিব। ব্ৰেক অহাৰ পিছতে আপোনালোকে কি কৰিব লাগিব, নিজৰ যি টিকটক একাউণ্টত আপোনালোকে আহি যাব। অহাৰ পিছতে আপোনালোকে যদি ভিডিঅ' আপলোড কৰাৰ সময়ত আপোনালোকে কি কৰিব লাগিব, আপলোড ভিডিঅ'ৰ সময়ত যদি আপোনালোকে কিবা এটা ভিডিঅ' বনাইছে বা তাত নিজে যদি আপুনি কিবা ভইচ ৰেকৰ্ডৰ দ্বাৰা ভিডিঅ' বনাইছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ভিডিঅ'টি প্ৰথম আপোনালোকে এনেদৰে আপলোড কৰাৰ পিছতে এনেদৰে আপোনালোকে চাব, ভিডিঅ'টি আপলোড হ'ব। আপলোড হোৱাৰ পিছতে কি কৰিব লাগিব, মেইন কামটো এতিয়া আহিব। ভিডিঅ'টি আপলোড হোৱাৰ পিছতে ইয়াতে নেক্সটত তেনেদৰে মাৰিব লাগিব। ভিডিঅ'টো প্ৰচেচিং হ'ব। প্ৰচেচিং হৈ পেলাই আপলোড হোৱাৰ পিছতে আপোনালোকে যি ভিডিঅ' যোনটো টপিকৰ ওপৰত ভিডিঅ' বনাইছে, বস্তুটো ফানি নে ইম'চনেল ভিডিঅ' নে কি ভিডিঅ', সেইটো আপোনালোকে কি কৰিব লাগিব, হেছটেগ লগাব লাগিব। ইয়াতে আপোনালোকে কি কৰিব, ইয়াৰ ভিডিঅ'টোৰ নাম দিব, যেনিবা কিবা এটা নাম আপোনালোকে দি ল'ব, যিকোনো নাম। এনেকৈ দিব। তাৰপিছতে কিন্তু এটা কাম কৰিব লাগিব, আপুনি হেছটেগছত আপুনি কি কৰিব লাগিব, এইডোখৰ এতিয়া যোনটো আমি কপি কৰিছিলোঁ, কপি কৰা বস্তুটো ইয়াতে পাষ্ট কৰি দিব লাগিব। হেছটেগছত আপুনি চেণ্ড মি যিটো লাইক, সেইটো ইয়াতে কপি কৰি দিব লাগিব। কপি কৰাৰ পিছতে
ইয়াতে হেছ চিনডাল আপোনালোকে লগাই দিব লাগিব হেছ টেক্সট সেন্ড মি লাইক যেটো সেন্ড মি লাইকত 50 মিলিয়নতকৈ বেছি ভিউজ আছিলে সেইকাৰণে আপুনি এই ভিডিঅ'টো যদি আপলোড কৰে এটো লাহে লাহে এসপ্তাহ দুসপ্তাহ তিনি সপ্তাহ এনেদৰে লাহে লাহে আপোনাৰ এই ভিডিঅ'টি লাহে লাহে আপোনাৰ ওপৰলৈ আহিব যেতিয়া ওপৰত দেখাব তেতিয়া সকলোৱে চাব এটো আপোনালোকে পোষ্ট কৰি দিব ভিডিঅ'টো এনেদৰে কৰি পেলাই বাকি একো লিখিব নালাগে ভিডিঅ'টো এনেদৰে পোষ্ট কৰি দিয়াৰ পিছত লাহে লাহে আপোনাৰ যি ভিডিঅ'টো সেই ভিডিঅ'টো আগত আহিব গোটেইকিটা আপোনাৰ যি একাউণ্টত ভিডিঅ' আছে সব ভিডিঅ'তে আপোনালোকে এনেদৰে সেন্ড মি লাইক হেশটেগছত আপোনালোকে চাই পেলাই যেহেতু এই ভিডিঅ'টো যেতিয়া আপলোড হ'ব তাত আপোনালোকে যি হেশটেগ লগাইছে সেন্ড মি লাইক বুলি সেই লাইকত যেহেতু 15 পইণ্ট কিমান ভিউজ আছে সেই ভিউজখিনি তেতিয়া সেই ৰেংকটোলে আপোনাৰ ভিডিঅ'টো লাহে লাহে যাবগে আপুনি নাভাবিব যে আপোনাৰ ভিডিঅ'টি আপলোড হোৱাৰ পিছতে লগে যে আপোনাৰ ভিউজ আৰু যি লাইক ফলোৱাৰ্ছ বাঢ়ি যাব এনে নহয় আপোনাৰ এসপ্তাহ দুসপ্তাহ এনে ধৰণৰ লাগিব তাৰ পিছতে লাহে লাহে যেতিয়া আপোনাৰ ভিডিঅ'টি সঘনাই ওপৰত আহিবলৈ যেতিয়া আহিব তেতিয়া আপোনাৰ কি হ'ব যেহেতু আপুনি হেশটেগ লগাই থৈছে সেইবাবে আপুনি আপোনাৰ সেই ভিডিঅ'টি লাহে লাহে ওপৰলৈ আহিব আপোনালোকে যি ভিডিঅ' দি থৈছে গোটেইখিনিতে এনে হেশটেগ লগাই দিব আৰু ফলোৱাৰ্ছ লাইক অতি সোনকালে বাঢ়িব গতিকে আপোনালোকে ভালদৰে টিক্সটো ব্যৱহাৰ কৰি পেলাই আৰু যেনে ধৰণে কৈছো তেনে ধৰণে ব্যৱহাৰ কৰক আৰু এনে ধৰণৰ নতুন আপোনালোকে যদি ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব নাপাহৰিব লাইক কমেন্ট শ্বেয়াৰ যিমান পাৰে কৰি দিব থ্যাংক ইউ